And I ain't stopping, no I ain't stopping, homie regardless, And I ain't stopping, no I ain't stopping, I'm just getting started, let's go. My skin is pale, but I'm a black sheep, riding through the city. লগৰটো আহি পাল আৰু এইখনে বাইক কিনিছিলে তো এতিয়া আমি গৈ আছো মোৰ ঘৰৰ ওচৰত তাৰপিছত আপোনালোক গোটেইখিনি জনাই আছো তাৰ পৰা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি মোৰ লগৰ এটা আহিম বুলি কৈছিলে চ' এইফালে আৰু দেখা পাইছে এইটোৱে মোৰ লগৰ হয় ব্ৰ হ'ল তোমাৰ মাজুলীৰ হয় ই ইয়াতে বাইক এখন ল'ব আহিছিলে তো বাইকখন চাব পাৰে এখন 250খন ই লৈ ল'লে আৰু ল'ব যাওঁতে ময়ো গৈছিলোঁ ইয়াৰ লগত বাইকখন লোৱা মানে যোৱাকালি বাইকখন ল'লোঁ আৰু আপোনাৰ বাইকখন লৈ কিনে এতিয়া সি লগৰটো ফ্ৰেণ্ডৰ তাত গুচি গ'ল চ' সেইকাৰণে মই কালি একো ভিডিঅ' নবনালোঁ আজি আপোনালোকক ভালকৈ দেখাম আৰু তোমাৰ ক'ৰ ঘৰ কি কৰে সিয়াক অলপ কথাখিনি পাতি লওঁ ব্ৰ তোমাৰ এনে ঘৰটো কোনখিনি মাজুলী তোমাৰ এনে জেংৰাইমুখ বুলি কয় জেংৰাইমুখ ন ঠিকে আছে নহ'লে বা আৰু মানে মই তোমাৰ এনেকে ভিডিঅ' ফটককে চালো ন হয় মানে ভিডিঅ' চাই ভাল লাগিলে তাৰপিছত কণ্টেক্ট কৰিলো মোৰ বাইকখন ইম্পৰ্টেণ্ট হৈ আছিলে ভাল লাগিলে আৰু বহুত ধুনীয়া বাইক এখন গৈ দিলে মোক ঠিক আছে মানে ধুনীয়া টিপটপ কণ্ডিশ্যন কোনো প্ৰব্লেম নাই চালিয়া বাইক চেনেলটো অলপ আপডেট হ'ব লাগে মানে চেনেলটো সবে ছাবস্ক্ৰাইব কৰিব লাগে সবে শ্বেয়াৰ কৰিব লাগে ন হয় আৰু ব্ৰয়ে কৈ আছিলে মানে তোমাৰ আপোনালোকৰ 390 এখন লাগে বাট যিমান ট্ৰাই কৰিছো মানে 390 টো বহুত হেঁপাহ আছিলে মোৰ কিন্তু মানে বহুত ট্ৰাই কৰিছো মই 390 এখন দিবলৈ বাট কিন্তু এতিয়া মানে চবতে চালো বাট প্ৰব্লেম হৈ গৈছিল চ' লাষ্টত উপায় নাই মানে 250 এখন চালে এখন পচন্দ আহি গৈছে ঠিকে আছে এবিএছ আছে ডুৱেল এবিএছ তো প্ৰব্লেম নাই আৰু ৰানিঙো বেছি নহয় যোনজন ল'ৰাৰ পৰা ই মানে কিনিছে ব্ৰাদাৰে তো ৰানিং বেছি নহয় সি অকল ঘৰটো আপ ডাউন কৰিছিলে বোলে তো তাৰপিছত চাই কিনে ভালকে পচন্দ আহিলে আৰু বাইকখন লৈ ল'লে চ' আপোনালোকক ভালকে বাইকখন দেখাই আছো মই এতিয়া চাব পাৰে এখন হ'ল আপোনাৰ BS4 মডেল এইখনেও কালি বাইকখন কিনিলে পুৰা ধুনীয়া কণ্ডিশ্যনত আছে বাইকখন গাইজ চাব পাৰে এইখন বাইকখন আৰু আপোনালোকে পুৰা ধুনীয়া কণ্ডিশ্যনৰ আছে বাইকখন একো প্ৰব্লেম নাই আৰু আপোনাৰ বেছি একো স্ক্ৰেচ নাই জাষ্ট অলপমান স্ক্ৰেচ আছে ইয়াতে আৰু বাকী এনেকুৱা একো প্ৰব্লেম নাই বাইকখনৰ ব্ৰাদাৰে নতুন বাইক লৈ কিনে পুৰা তেল ফুল কৰি কিনে থৈ দিছে পুৰা চ' থাকিব লাগে ফুল আৰু চিটবিলাক পুৰা ভাল হৈ বনাই কিনে থৈ দিছিল চিটটো প্ৰব্লেম নাই একো চ' চাব পাৰে আপোনালোকে আৰু মোক কৈছিলে জাষ্ট মই যিমানখিনি পাৰোঁ ব্ৰাদাৰক হেল্পটো কৰি দিছোঁ ঘপক কৰি কিনে আহি গ'ল সিয়াক 390 এখন লাগিছিলে বাট 390 নাপাল মৰ্ণিং ফোন কৰিছে মৰ্ণিং ফোন কৰি কিনে ক'লে যে মই পটক কৰি কিনে আহি আছোঁ ব্ৰাদাৰ তুমি ক'ত আছে এনে কৰি তাক কণ্টেক্ট কৰি কিনে ওচৰত গুচি গ'লোঁ যিমান পাৰোঁ 390খন দিব ট্ৰাই কৰিছিলোঁ বাট 390খন নাপাল কাৰণে 250 এখনকে ওলাই কিনে দিলোঁ চ' আৰু ই কৈছে আৰু যে ভালেই হৈছে বাট ইয়াতে একো প্ৰব্লেম নাই ডুৱেল এবিএছ আছে আপোনাৰ বেক চাইডো আছে আৰু আগতো আছে আৰু গোটেই বাইকখনৰ কণ্ডিশ্যনটো ভালেই হৈ আছে নতুনে হৈ আছিলে লগৰটোৱে এটা হেলমেট কিনিছিলে এক্সৰৰ চ' চাব পাৰে হেলমেটটো বাইকখনৰ লগত পুৰা মিলি গৈছে ত' গাইজ কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেণ্টত জনাব আৰু যিমান পাৰোঁ মোৰ ফালৰ পৰা হেল্প কৰিছোঁ চ' চাওক আপোনালোকে এতিয়া হৈ গ'ল ৰাতি আৰু মই গুচি আহিলোঁ ঘৰত আৰু দিনতে মানে কি ইয়াৰ লগত অলপ ঘূৰিলোঁ ঘূৰি কিনে সি গুচি গ'ল মাজুলী ময়ো আহি গ'লোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই